26,000 ৰিজাল্ট ওলাব আপোনালোকক এটা কথা কলে আপোনালোকে তাৰ ওপৰত পকাই পকাই 10টা নিউজ কৰিব গতিকে আপোনালোকৰ লগত এইবিলাক কথা নাপাতা ভাল কাৰণ আপোনালোকৰ কামেই হৈছে যে কেনেকে নিযুক্তিটো নোহোৱা কৰিব পাৰি আৰে নহয় প্ৰথমবাৰ মই দেখিলো যে অসমৰ সাংবাদিকে অসমীয়া লৰাই চাকৰি পালে বেয়া পায় একদম 100% আৰু আপোনালোকক এইবাৰ যিমান অসমীয়া লৰাই বেয়া পাইছে আপোনালোকে ভাবি আছে এইবিলাক চলে বুলি ইমান বেয়া পাইছে এইবাৰ আপোনালোকে এইবিলাক কৰাৰ কাৰণে আপোনালোকে নিজেও গম পোৱা নাই আপোনালোকে থাকা গাঁওখনৰ মানুহক সুধিবচোন আপোনালোকক ভাল পাইছেনে অলপ ছদ্মবেশ ধৰি আপোনালোক গাঁৱত যাওক সুধিব যে আমি যে এইবিলাক চাকৰিৰ ওপৰত লিখি আছো মানুহে আমাক ভাল পাইছে নে বেয়া পাইছে হয় নহয় আপোনালোক এনেকুৱা একোজন ব্যক্তি হৈ গৈছে মইতো আপোনালোকৰ লগত বহিব লাগিব নিজৰ লৰাক ইংৰাজী স্কুলত দিছে দি পেলাইকৈ অসমীয়া মাধ্যম চলাই ৰাখিব লাগে আপোনালোকৰ কথা বাৰ্তা নেক্সট ৰাউণ্ডত মই আপোনালোকৰ লগত বহিম কংগ্ৰেছ চৰকাৰে যদি আমাক সমালোচনা নকৰে তেলে তেওঁলোকৰ কাম কেনেকৈ চলিব গতিকে তেওঁলোকে সমালোচনা কৰি থাকক আৰু আমাৰ কামবিলাক হৈ থাকক এইবাৰ জাৰ্নেলিষ্ট বিলাকক মানুহে বহুত বেয়া পাইছে আৰু আপোনালোকক ইমান বুঢ়াঙুলি দেখুৱালে লৰাই ঢোল ডগৰ পিন্ধি এপইণ্টমেণ্ট ল'ব গ'ল কোনেও নকলে যে মই পইচা দি চাকৰি পাইছো আপোনালোকক কিমান নিবনুৱা ডেকা লৰাই বেয়া পাইছে আপোনালোকে হিচাপ নিজেও পোৱা নাই সেইকাৰণে অলপ আপোনালোকৰো আত্মচিন্তন শিবিৰ হ'ব লাগে মাজে মাজে মই একদম সিৰিয়াছলি কৈছো কাৰণ ক্ষমতা থাকিলে ক্ষমতাটো এবিউজ কৰিব নালাগে সকলোৱে জানে যে হিমন্ত বিশ্ব শৰ্মাই চাকৰি নামত গণ্ডগোল হ'ব নিদিয়ে আপোনালোকে কিয় পকাই আছে মই এইটো বস্তু বুজি নাপাওঁ আপোনালোকতকৈ গুৱাহাটীত বহি থকা কেইটা মানে পকাই আছে আৰু সকলোৰে ঘৰত এপিএছচিৰ দিনত চাকৰি হৈছে যদি এপিএছচিটো বেয়াই আছিল তেওঁলোকৰ পৰিবাৰবিলাকে কেনেকৈ চাকৰি পাইছিলে ডাঙৰ ডাঙৰ সাংবাদিক নাম লাগিলে মই কৈ দিব পাৰোঁ হয় তাৰা দাসৰ দিনত চাকৰি পাইছিল নহলে ৰাকেশ পালৰ দিনত চাকৰি পাইছিল আকৌ তেওঁৱে পেপাৰত ৰাকেশ পালৰ চাকৰিটো বেয়া বুলি লিখাৰ আগতে নিজৰ ঘনীয়েকেতো চাকৰিটো ৰিজাইন দিব লাগিব ক'ত তদন্ত কৰিব ভাই এইবিলাক মানুহে আপোনালোকৰ কাৰণে একোজন আদৰ্শ পৰো মোৰ আগত একো নকয় জানো মই চবৰ কথা জানো কাৰণে আপোনালোকৰ আগত একোজন আদৰ্শ পৰো যিবিলাক মইতো কৈ দিয়া মানুহ যদি ৰাকেশ পালৰ এনেকে লিখিব ৰাতিপুৱা যে অমুক বেটছৰ এপিএছচিৰ চাকৰিটো কেতিয়া যাব হাৰে বাবা তোমাৰ পৰিবাৰে পোৱা বেটছৰো চাকৰিটো যাব লাগিব নে নাই সেইটো বেটছৰ নামটো নিলিখে হয়নে নহয় কিমানজন সাংবাদিকৰ নাম এইটো ৰাকেশ পালৰ ৰিপৰ্টত আছে আপোনালোকে ৰাজনীতি কৰা মানুহকেইটাৰ নামে লিখি থাকে সাংবাদিক কেইজনৰ নামটো নিলিখে এটা মই জানো আপোনালোকৰ দৰে এনেকে প্ৰশ্ন সুধিব আহিছিল হিল্লুল বুলি এটা ডিৱাই লৰাই বা ইমান নীতিৰ ওপৰত প্ৰশ্ন কৰে দুদিন পিছত তাৰে চাকৰিটোত গণ্ডগোল ওলাই গ'ল সি ডিৱাই তেনেকে ঝুঙাত লৈ ঘূৰি আছিল আগতে গতিকে এইবিলাক কথা মোৰ আগত এইবিলাক কৰি প্ৰেক্টিচ কৰি নাথাকিব কাৰণ হৈ গ'ল বহুত দিন চবৰ কথা ময়ো জানো মোৰো কথা চবেই জানে গতিকে আমাৰ লগত এইবিলাক কৰি কি লাভ আছে এটা হয় নহয় আপোনালোকে ডিৱাইত মনত পৰিব হিল্লুল বুলি এজনে চুঙা ধৰি ঘূৰি আছিলে বুমৰ অসমীয়া আপোনালোকে অসমীয়া মাধ্যমটো বিচাৰে বুম বুলি ক'লেতো অসমীয়া মাধ্যম নহ'ব গতিকে অসমীয়া মাধ্যমত কৈছো অন্য চেনেলটো আছে ডিৱাইত আছে কোনোবা পেপাৰত আছে মই ল'ৰাটোৰ নামটো মনত পৰাৰ কাৰণে কৈ দিলো আৰু চবতে আছে এনেকুৱা নহয় যে আৰু আজি ডিৱাইত নাই এইটো মই কোনো চেনেলক বুলি কোৱা নাই ল'ৰাজনে এনেকে আপোনালোকৰ দিগদাৰী কৰি থাকে তো কেতিয়া হ'ব ছাৰ অমুকে এনেকুৱা ওলাইছে অমুকটো ইণ্টাৰনেটত ওলাইছে আৰে দুদিন পিছত ইয়ে চাকৰি লৈ বহি থাকিলে আৰু এটা খবৰৰ আছিলে ঘৈণীয়েক খুলখালিয়েক চবেই পালে কি নাম আছিলে আপোনালোকে নামটো কওকচোন কি আছিল খবৰৰ ল'ৰা কিবা আছিলে খবৰত এটা বাপৰে ইমান ইণ্টাৰভিউ ল'ব আহে নিকাৰ ওপৰত লাষ্টত নিজৰে নাম ওলাই গ'ল সেইকাৰণে চবেই যিটো কামত চবেই হৈ আছে আৰু কিয় মাজত সোমাব লাগে ভাই ডেকা অসমীয়া ল'ৰা 26,000ৰ ঘৰত খুব ধুনীয়াকৈ চাকৰি পাব ধুনীয়াকৈ বিনা পইচাত একোটা পৰিয়াল গঢ়ি লৈ উঠিব আশীৰ্বাদ কৰিব লাগে নহয় আৰু ক'ৰবাত সৰু সুৰা ভুল হ'লেও আপোনালোকে আগতে দেখুৱাই দিব লাগে যে ছাৰ এইটো ক'ৰবাত এইটো অলপ ভুল হৈছে এইবোৰ আমি নিউজ নকৰোঁ কিন্তু আপুনি ঠিক কৰি লওক সকলোৱে মিলিজুলিহে চাকৰিকেইটা দিব লাগে যাতে অসমীয়া ল'ৰাকেইটাই চাকৰি পায় ক'ৰ পৰা 2 লাখ আপোনালোকে বাহিৰৰ পৰা প্ৰাৰ্থী লৈ আহিলে
সেইটো নিউজো কৰিলে মই এটা কথাই কওঁ পোৰ্টেলে হওক কোনোবাই হওক চব নিউজ কৰক হিমন্ত বিশ্ব শৰ্মাক মাৰি কাটি পেলাই দিয়ক খালি এনেকুৱা কাম কৰিব নালাগে যে যাতে কোনোবা এটা এপইণ্টমেণ্ট প্ৰচেছ বন্ধ হৈ নাযায় কাৰণ আজি যদি এপইণ্টমেণ্ট প্ৰচেছটো এনেকুৱা মিছা কথা লিখাৰ কাৰণে বন্ধ কৰি দিয়ে গভৰ্ণমেণ্টেও কি আছে এটা সময়ত ক'ব ঠিক আছে বেয়া হৈছে যদি বন্ধ কৰি দিছোঁ কিমান মানুহৰ অভিশাপ লাগিব আমাৰ গাত কওকচোন সঁচাটো সঁচা বুলি কৈ থাকিব লাগে কোনেও বেয়া নাপায় কিন্তু সঁচা নোহোৱা কথা এটা পকাই কালি এটা ইণ্টাৰনেটত ভিডিঅ' ওলাই দিছে 5 মাহৰ আগৰ পুৰণা ভিডিঅ' 5 মাহৰ পুৰণা ৰেকৰ্ডিং বুলি এটা ৰেকৰ্ডিং ওলাই কালি এটা টিভিয়ে বজাই দিছে এতিয়া মই টিভিজনৰ মালিকক ফোন কৰিলে কয় দাদা ভুলতে ওলাই গ'ল দাদা এইটো মই অহাকালি চাই থাকিম কাৰণ তেওঁ নিজৰ কামটো মোৰ লগত আছে এতিয়া এই যে টিভি চেনেলটোৱে যে লিখিছে তেওঁ মোৰ লগত তেওঁৰ কিমান কাম আছে ইটো কাম সিটো কাম ৰিকুৱেষ্ট কৰি থাকিব সেইটো গতিকে এইকাৰণে মই একদম ক্লিয়াৰ লাইনত আছোঁ যদি এই কথাবিলাক এনেকৈ মোৰ এগেইনষ্টত 1000 বাৰ যাওক নিবনুৱা ল'ৰাৰ এগেইনষ্টত যাব নালাগে চবেই AIDFৰ প্ৰশংসা বাদ দিয়ক গাঁৱত কেনেকৈ ভাই আপোনালোকে দেখিছে মানুহে প্ৰচেছন কৰি এপইণ্টমেণ্ট ল'ব পঠাই দিছে আকৌ ঘূৰি আহোঁতে প্ৰচেছন লৈ ওলাইছে এইটো আপোনালোকৰ মিডিয়াতেতো ওলাইছে সি পইচা দিছে নেকি কওকচোন যিটোত আমি ভুল কৰিম এইটো আপোনালোকে আঙুলিয়াই দিয়ক কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰটো কামেই সেইটো ভুলটো কিন্তু ভুল নোহোৱাটো যে এটা ৰিচাৰ্চ কৰি আছে কেনেকৈ ভুল উলিয়াব পাৰোঁ বুলি মই কাৰণে মাতি আনি কথা পাতিম যে কি হৈছেনো ভাই আপোনালোকৰ ঘৰৰ মানুহবিলাকৰতো চবৰ কিবা নহয় কিবা গতি লাগিলে এতিয়া নিবনুৱাবিলাকক কিবা গতি লাগিব নিদিয়ে মই 2 এদিনতে চবক মাতিম এই বিষয়টোৰ ওপৰত আলোচনা কৰাৰ কাৰণে